হাই এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকক চিকেন বিৰিয়ানী ৰেচিপি বনাই দেখুৱাম। ৰেচিপিটো কেনেকৈ বনাওঁ আহকচোন আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে আমি লৈছোঁ চিকেন আধা কিলো, তাত মই 2 চামুচ দৈ দি লৈছোঁ। দৈ দিয়াৰ পিছত আমি সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। নিমখ দিয়াৰ পিছত আমি হালধি 1 চামুচ দিছোঁ। তাৰপিছত আমি এইখিনি ভালদৰে মিক্স কৰিম। মিক্স কৰি আমি এইখিনি 20 মিনিটমানৰ বাবে মেৰিনেট কৰি ৰাখিম। তাৰপিছত আমি কেৰাহীত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত আমি 4টা পিঁয়াজ দীঘলীয়াকৈ কাটি লৈছিলোঁ, সেইখিনি আমি প্ৰথমতে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব। এয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া আমি এইখিনি নমাই থৈ দিম। তাৰপিছত সেই তেলখিনিতে আমি চিকেনখিনি ফ্ৰাই কৰিম। এতিয়া আমি এইখিনি দিয়াৰ পিছত ইয়াত আমি দিম এটা ডাঙৰ ইলাচি, সৰু ইলাচি, লং, ডালচেনি এটুকুৰা দি দিছোঁ। পিছত এইখিনি আমি মিক্স কৰি ল'ম। এনেকৈ আমি কিছু সময় ভাজি থাকিম। আমাৰ এতিয়া এইখিনি অকণমান ভজা হৈ গৈছে। এতিয়া আমি ইয়াত দিম 2টা মিডিয়াম চাইজত কাটি লৈছোঁ বিলাহী, এইখিনি দি দিছোঁ। দি পেলাই আমি আকৌ ভাজি থাকিম যাতে বিলাহীখিনি ছফ্ট হৈ যায়। এতিয়া আমি ইয়াত দিছোঁ আদা নহৰুৰ পেষ্টখিনি। তাৰপিছত আমি ইয়াত এড কৰি দিম জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জলকীয়া পাউডাৰ 1 চামুচ আৰু চিকেন মছলা আধা চামুচ দি দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। কাৰণ নিমখ আগতে দিয়াই আছে, সেইকাৰণে অকণমান দিছোঁ। এতিয়া আমি ইয়াতে 2 চামুচ দৈ এড কৰি দিম। দৈখিনি আমি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াত দিম আমি ফ্ৰাই কৰা পিঁয়াজখিনিৰ আধা ইয়াতে আমি দি দিছোঁ। ঢাকনি লগাই 2 মিনিটমান সময় দি দিলোঁ। এতিয়া ঢাকনিখন গুচাই চাম আমি। এয়া চিকেনখিনিৰ পৰা আমাৰ তেলখিনি এক্সট্ৰা হৈ ওলাইছে। এতিয়া আমি 5টা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া আমি ইয়াত দিম বিৰিয়ানী মছলা 1 চামুচ আৰু গৰম মছলা 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম মছলাখিনিৰ লগত। এতিয়া আমি পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছত অকণমান সময় আমি উতলিব দিম। এয়া আমাৰ উতলিছে। চিকেনখিনি আমাৰ হৈ গ'ল। এতিয়া আমি বেলেগ এটা বৰ্তনত চিকেন দি লৈছোঁ। তাৰপিছত আমি তাত দিছোঁ ফ্ৰাই কৰা পিঁয়াজখিনি, কাটি থোৱা ধনিয়া দি দিছোঁ আৰু তাৰ ওপৰত আমি ৰাইচখিনি দি দিছোঁ। ৰাইচখিনি দিয়াৰ পিছত আকৌ আমি বাকী থকা চিকেনখিনি দি দিছোঁ। তাৰপিছত আকৌ ৰাইচখিনি আমি দি দিছোঁ। এতিয়া আমি ফুড কালাৰ দিছোঁ, অৰেঞ্জ আৰু গ্ৰীণ কালাৰ দি দিছোঁ। আপোনালোকে ফুড কালাৰ নিদিবও পাৰে। তাৰপিছত আমি ফ্ৰাই কৰা পিঁয়াজখিনি দি দিছোঁ। এতিয়া আমি কাটি থোৱা ধনিয়াখিনি দি দিম। এতিয়া নেমুৰ ৰস দি দিছোঁ 1 চামুচ।
নিমখ দি দিছোঁ অকণমান আৰু ঘি এচামুচ দি দিছোঁ। এতিয়া আমি 4 মিনিটৰ বাবে ল' ফ্লেমত ঢাকনি লগাই থৈ দিলোঁ। এতিয়া আহকচোন চাওঁ আমাৰ বিৰিয়ানীখিনি ৰেডি হৈ গ'ল। আহকচোন আমি এতিয়া বিৰিয়ানীখিনি চাওঁ কেনেকুৱা হ'ল। এয়া ধুনীয়া হৈছে। যদি মোৰ বিৰিয়ানীৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবিলাক পাই যায়। আজিলৈ আহোঁ, বাই বাই।